নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালে আছে নিশ্চয়। আজি মৰ্ণিং ৱাক কৰিব আহিছোঁ। ৰাতিপুৱা খোজ কঢ়াটো ভাল স্বাস্থ্যৰ কাৰণে, সেইকাৰণে ৰাতিপুৱা খোজ কাঢ়িছোঁ অকণমান। তাৰপিছত বহুত কুঁৱলী পৰি আছে, বগা হৈ আছে, নেদেখা হৈ আছে বহুত, আৰু ভাল লাগে। ঠাণ্ডা দিন বুলি ক'লে এনেকুৱা কুঁৱলীৰ মাজেৰে মানে খোজকাঢ়ি বেছি ভাল লাগে। ইয়াৰ মানে কি ক'ম, ইয়াৰ যিটো সুবাস বুজাব নোৱাৰা। বাকী আপোনালোক শুই উঠিলেনে? মই উঠিয়েই আপোনাৰ মুখখন ধুই কুহুমীয়া গৰম পানী গিলাচ খাই খোজকাঢ়িবলৈ ওলাই আছোঁ। খোজকাঢ়িলে যিটো স্বাস্থ্যৰ কাৰণে ভাল। চাওক কিমান কুঁৱলী পৰিছে, বগা চাৰিওফালে বগা। যদি এফাকি ধুনীয়া গীত যদি গুণগুণাবলৈ মন যায় এনেকুৱাত, নিয়ৰৰ সুবাসে মুগ্ধ কৰিছে মোৰে মন, মোৰে মন, মোৰে মন, মোৰে মন, মোৰে মন, মোৰে মন, দে ৰে দাদা, দে ৰে দাদা, দে ৰে দাদা, দে ৰে দাদা। ৰাতিপুৱা সোনকালে উঠিব লাগে মানুহে। সোনকালে উঠিলে স্বাস্থ্যৰ কাৰণে ভাল বুলি আগতে আমাৰ ককা আইতাহঁতে কৈ আহিছিলে। ৰাতিপুৱা সোনকালে উঠিব লাগে, আৰু তেওঁলোক ৰাতিপুৱা সোনকালে উঠিছিলে, আৰু লগতে তেওঁলোক ৰাতি সোনকালে হৈছিলে। আৰু আজিকালি উল্টাটো হৈ গ'ল। আজি আমি মানে সোনকালে নুঠোৱে, কিন্তু আমি দেৰিকৈ শুওঁ। আমি দেৰিকৈ উঠোঁ, ৰাতিপুৱা বেলি বহুত দখ পাই যায়, তাৰপিছত আমি উঠোঁ। সেইটো হ'ব নালাগে। একচুৱেলি আমি সোনকালে শুব লাগে, সোনকালে উঠিব লাগে। আৰু 2 নম্বৰতে এটা কথা আছিলে, আগতে ককাহঁতৰ দিনত সোনকালে ভাত খাইছিলে, মানে 7টামান বজাৰ ভিতৰত ভাতটো খাই দিছিলে। কিন্তু তাৰ পৰা আজিৰ দিনত কি হৈছে, আজিৰ দিনত 11টা 10টা এনেকুৱা ভাত খাইছে। সেইবোৰ কৰি মানুহৰ বেমাৰ হৈছে, হজম হ'বলৈ নাপায়, বেমাৰ হৈছে। মানে সোনকালে ভাত খাব লাগে, মিনিমাম 7টামান বজাৰ ভিতৰত ভাতটো খাই দিব লাগে। তাৰপৰা আপুনি 9টা 10টা এনেকুৱা ভিতৰত শুই দিব লাগে। ৰাতিপুৱা 5টামান বজাত উঠি দিব লাগে, খোজকাঢ়িব লাগে। যদি পাৰে তাতকৈ আগতে উঠিলেও একো সমস্যা নাই, খোজকাঢ়িব লাগে, এক্সাৰচাইজসমূহ কৰিব লাগে, তেতিয়া স্বাস্থ্যটো ভালে থাকে। আৰু এটা সুস্বাস্থ্যতে এটা সুন্দৰ মন থাকিব পাৰে। আৰু সুন্দৰ মনটো যেতিয়া আপোনাৰ থাকিব, তেতিয়া আপুনি যিকোনো কাম কৰিবলৈ হ'লেও কুণ্ঠাবোধ নকৰে, আগুৱাই যাবলৈ সক্ষম হ'ব। সেইকাৰণে আমি এইবিলাক দিশো চাব লাগে। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে কৈ আজি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই, শুভ ৰাতিপুৱা।